নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ শৰ্মা। সকলোকে মোৰ চেনেল ভাস্কৰ ব্লগ এণ্ড টেকনলজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক এটা গুড নিউজ দিম ইউটিউব শ্বৰ্টক লৈ। আপোনালোকে সকলোৱে জানে হয়তো ইউটিউব শ্বৰ্টৰ বিষয়ে। আজি ধৰক কিছু বছৰ আগতে ইউটিউব শ্বৰ্টটো লঞ্চ কৰা হৈছিল ইউটিউবত, আৰু ইয়াৰ জৰিয়তে ধৰক বহুতেই ধৰক মিলিয়ন ভিউজ কৰিবলৈ সক্ষম হৈছে। ইয়াতে কোনো ধৰণৰ ডাইৰেক্ট আৰ্নিংছ নাই যদিও ইনডাইৰেক্ট আৰ্নিং আছে। ইয়াৰ ওপৰত আজি মই আপোনালোকক কিছুমান ধৰক নতুন কথা, কিছুমান আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কোনোবা চেনেলটো নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব। লগতে জনাওঁ যে আপোনালোকে যদি মই এতিয়ালৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা নাই, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ফ'ল' কৰি ল'ব। কিবা ডাউট থাকিলে আপোনালোকে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে কণ্টেক্ট কৰিব পাৰে। গতিকে আহক বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি শ্বৰ্টৰ ওপৰত যিটো গুড নিউজ দিব ওলাইছোঁ, সেইটো হৈছে যে আপোনালোকৰ শ্বৰ্ট ভিডিঅ'বোৰ আগতে মনিটাইজ হোৱা নাছিল যদিও এতিয়া আপোনালোকৰ শ্বৰ্ট ভিডিঅ'বিলাক মনিটাইজ হ'ব। আৰু আপোনালোকে ধৰক কেনেকৈ পইচা পাব, কিমান পাব, এই সকলোবোৰ আজি ভিডিঅ'টোৰ মাধ্যমেৰে ডিছকাছ কৰিম। আৰু এইটো ৰিয়েলিটিটো কি, এইটো সঁচাকৈ কি মানুহে লাভ কৰিব নে নকৰে, এই সকলোবোৰ কথা ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। গতিকে বন্ধুসকল, আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইউটিউব শ্বৰ্টটো যেতিয়া ইউটিউবত প্ৰথমতে লঞ্চ হৈছিল, তেতিয়া ইউটিউবে কৈছিল যে ইয়াৰ কাৰণে ধৰক যিসকলৰ ভিডিঅ' ভাইৰেল হয়, শ্বৰ্ট ভিডিঅ' ভাইৰেল হয়, তেওঁলোকে ধৰক এটা ইউটিউবৰ পৰা এটা ফাণ্ড এটা পাব। আৰু ফাণ্ডটো হৈছে $100 মিলিয়ন ভিতৰত, ঠিক আছে, যিসকলৰ ভিডিঅ' হয়। আৰু ইয়াতে কোনো ধৰণৰ ডাইৰেক্ট আৰ্নিংছ নাই। যেনেকৈ ধৰক আমি যেতিয়া লং ভিডিঅ'বিলাকত আমাৰ ডাইৰেক্ট আৰ্নিংছ থাকে, কিন্তু ইয়াতে শ্বৰ্ট ভিডিঅ'বোৰত ডাইৰেক্ট আৰ্নিংছ নাথাকে, ইনডাইৰেক্ট আৰ্নিংছ থাকে। ইউটিউবে আপোনাক দিবও পাৰে, নিদিব পাৰে, ঠিক আছে। গতিকে ইউটিউবে সেইটোৱে কৈছিল যে 100 মিলিয়নৰ পৰা 10,000 মিলিয়ন ডলাৰৰ ভিতৰত এমাউণ্টটো ধৰক সিহঁতে এটা বান্ধি দিছিল যে এইখিনিৰ ভিতৰত যদি কাৰোবাৰ ভিডিঅ' যদি ভাইৰেল হয়, তেওঁলোকে ধৰক পইচা দিব। আৰু সেই পইচাটো আপোনালোকৰ একাউণ্টত আহি যাব। আপোনালোকৰ ধৰক যিবিলাক লং ভিডিঅ'বিলাকৰ কথা সকলোৱে জানে। আপোনালোকৰ চেনেলটো মনিটাইজ হোৱাৰ পিছত তাতে ধৰক এড অহা ষ্টাৰ্ট হৈ যায়, আৰু এডৰ যোগেদি, এডচেঞ্চৰ যোগেদি আপোনালোকে ধৰক ইনকাম কৰিব পাৰে, ঠিক আছে। কিন্তু শ্বৰ্ট ভিডিঅ'বিলাকত কোনো ধৰণৰ এড নাহে। গতিকে বৰ্তমান যিটো নতুন আপডেটৰ মতে আপোনালোকৰ ধৰক শ্বৰ্ট ভিডিঅ'বিলাকতো এড আহিব। মই ইয়াতে এটা আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং এটা দি দিছোঁ, আপোনালোকে চাব। আপোনালোকে যদি ইয়াত কণ্টিনিউৱাছলি যদি স্ক্ৰল কৰে, শ্বৰ্টত গৈ আপোনালোকে স্ক্ৰল কৰিলে, তেতিয়াহ'লে দেখিব অট'মেটিক কিছুমান ভিডিঅ'ত ধৰক এড দেখিবলৈ পাব। কিন্তু ইয়াতে এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া শ্বৰ্ট ভিডিঅ'বিলাক স্ক্ৰল কৰে, হঠাতে আপোনালোকে এড দেখিবলৈ পায়। কিন্তু এডটো কোনটো ভিডিঅ'ত আহিছে, কোনটো ধৰক শ্বৰ্টত আহিছে, সেইটো আপোনালোকে গম নাপায়, ঠিক আছে। এতিয়া বহুতেই হুলস্থুল কৰি আছে যে ইউটিউব শ্বৰ্টত ধৰক এড দেখিবলৈ পোৱা গৈছে, গতিকে মনিটাইজ হৈ যাব এতিয়া। সকলোৰে ধৰক বহুত ফূৰ্তি, ধৰক মনত বহুত ফূৰ্তি। গতিকে কথা এটা মই এতিয়া জনাব বিচাৰোঁ যে আপোনালোকে যদি ধৰক আপোনালোকৰ চেনেলটো যদি মনিটাইজ হোৱাৰ পিছত লং ভিডিঅ' এটা আপোনালোকে যদি অন কৰে, তাত ধৰক এড আহিলে আপোনালোকে ধৰক গম পাব যে আপোনালোকৰ ভিডিঅ'ত এড আহিছে, গতিকে আপোনালোকৰ আৰ্নিংছটো ধৰক হৈ থাকিব, ঠিক আছে। কিন্তু শ্বৰ্ট ভিডিঅ' এটা স্ক্ৰল কৰিলে কোনটো ভিডিঅ'ত ধৰক এড আহিছে সেইটো গম পোৱা নাযায়। এড আহে, কিন্তু কোনটোত আহে, হঠাতে স্ক্ৰল কৰিলে হঠাতে এডটো আহি যায়। গতিকে ইয়াতে ধৰক কোনটো ভিডিঅ'ত এতিয়া ধৰক আহিছে এডটো আমি সঠিককৈ গম নাপাওঁ। গতিকে ধৰক আৰ্নিংছটো এতিয়া কেনেকৈ হ'ব, এতিয়া চাব। আপোনালোকে যিটো ধৰক এড দেখিছে শ্বৰ্টত, ইউটিউব শ্বৰ্টত যদি কিবা এড দেখে, সেইটো ধৰক দুটা ভিডিঅ'ৰ মাজত দেখিবলৈ পাব। কাৰো ভিডিঅ'ত এড অহা দেখা পোৱা নাযায়। আপোনালোকে ধৰক লক্ষ্য কৰিব, যেতিয়া স্ক্ৰল কৰে তেতিয়াহ'লে লক্ষ্য কৰিব যে দুটা ভিডিঅ'ৰ মাজত এড আহে। আৰু এইটো সাধাৰণতে ইউটিউবৰ ফালৰ পৰা তেওঁলোকে ধৰক নিজা কৰি এড চলাই আছে, আৰু এইটো ইউটিউবৰে ইনকাম হয়। গতিকে কোনেও আশা কৰি একো লাভ নাই যে ইউটিউব শ্বৰ্টটো মনিটাইজ হোৱা কোনো ধৰক বৰ্তমানলৈ কোনো আশা নাই। ইউটিউবে অলৰেডি ধৰক
যিটো ফাণ্ড মানে দিছে $100 মিলিয়ন যিটো ফাণ্ড দিছে এতিয়া সেইমতে চলি থাকিব ধৰক ইউটিউবে আপোনালোকক দিব পাৰে নিদিব পাৰে সেইটো ইউটিউবৰ মানে নিজা ইচ্ছা কথা ধৰক কিছুমানক ধৰক আগতে দি আছে গতিকে 2022লৈকে বৰ্তমান এইটো আগৰ ফাণ্ডটো মানে যেতিয়া চলি থাকিব যেতিয়া শেষ হৈ যায় ফাণ্ডটো $100 মিলিয়ন যেতিয়া ধৰক ফাণ্ডটো শেষ হৈ যায় হয়তো চাগে 2023ত ধৰক নতুন কিবা মনিটাইজেশ্যনৰ ওপৰত ইউটিউব শৰ্টত মানে ধৰক মনিটাইজেশ্যনৰ ওপৰত কিবা নতুন আপডেট আহিব পাৰে কিন্তু বৰ্তমানলৈ ধৰক কোনো ধৰণৰ আপোনালোকে আশা নকৰিব এই বছৰটো ধৰক কোনো আপডেট নাই ইউটিউবৰ ফালৰ পৰা গতিকে এই বছৰটো এনেকৈ চলি থাকিব ইউটিউব শৰ্ট মনিটাইজেশ্যন হোৱাৰ কোনো আশা নাই গতিকে বন্ধুসকল আজিলৈ ধৰক এইকেইটাই কথা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া আছিল হয়তো আপোনালোকে ভিডিঅ'টো চাই সকলোৱে ভাল পালে যদি সকলোৱে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'